हाय फ्रेंड्स खबर ভালনে তো বলক লকডাউনৰ মাজত ঘৰত বহি থকাতকৈ এটা ভিডিঅ' বনাও তো বলক ভিডিঅ'টো আৰম্ভ কৰো আজি মই কি ভিডিঅ' বনাও এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব কি বনাও কেনেকৈ বনাও সকলোখিনি চাব তো এই ভিডিঅ'টোৰ কাৰণে প্ৰথমতে কঁঠাল পাৰি ল'ব লাগিব কঁঠালটো আগতে ছিঙি লও এইটো চাই লওক কঁঠাল ছিঙি ললো কঁঠালৰ পৰা তেজ ওলাই আছে এইবিলাক আঠা আৰু এইবিলাক আঠা দি বহুত পকিলা চকিলা এইবিলাক কিবা কিবি লাঠিৰ সন্মুখত লগাই লৈ ধৰিছিলো আঠাৰ মাজত লগাই তো বলক আগলৈ কি কৰো চাই থাকক এই কঁঠালটো এতিয়া কাটিম কঁঠালটো কাটিবলৈ আঠা লাগিব হাতত গতিকে আঠাখিনি যাতে হাতত বেছিকৈ নালাগে সেইকাৰণে হাতত মিঠাতেল সানি লৈ আছো এই মিঠাতেলখিনি ধুনীয়াকৈ এনেকৈ সানি ললে হাতত আঠা বেছিকৈ নালাগে লাগিলে উঠি যায় আৰু পিছত সোনকালে উঠাব পাৰি নহলে হাতত বেছিকৈ লাগি যায় তো মই কেনেকৈ কঁঠাল কাটি আছো চাই লওক কঁঠাল কাটিবলৈ বহিলে প্ৰয়োজন হ'ব এইবিলাক কচু পাতেদি এনেকৈ কঁঠালটো কাটাৰ পিছত যিবিলাক আঠা ওলাব এই আঠাবিলাক কচু পাতেদি মুছি ল'লে একেবাৰে ধুনীয়াকৈ মোচা হৈ যায় তেনেহলে হাতত বেছি আঠা নালাগে তাৰপিছত এইবোৰ এনেকৈ কাটি আছো মই চাই লওক আপোনালোকে চাই লওক কেনেকৈ কাটি আছো ধুনীয়াকৈ এনেকৈ গোটেইখিনি কাটাৰ পিছত কি কৰো লাহে লাহে এইখিনি আপোনালোকে গোটেইখিনি চাব কচু পাতে দি আঠা যিখিনি ওলাই সেইখিনি লাহে লাহে গুচাব লাগে মইনা আহি কিনে মোৰ ওচৰত বহি গ'ল ইফালেদি পুৰা ফুৰি আছে একেবাৰে ভিডিঅ' তোলাবলৈ সি একেবাৰে ঘৰত গৈ ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি আহিলে বাৰে বাৰে আহি আছে কিবা কিবি ক'ব খোজে চাইছানে কি স্পীডত ঘূৰি আছে ই কঁঠালো খাব এতিয়া মোৰ লগত কঁঠালটো কাটাৰ পিছত হাতত যিখিনি আঠা লাগিছে এইখিনি আকৌ তেলেদি গুচাই ল'ম চাব ধুনীয়াকৈ হাতত তেল লৈ এই তেলখিনি ধুনীয়াকৈ হাতত এনেকৈ মোহাৰি ল'লে আঠাখিনি লাহে লাহে গুচি যায় তাৰপিছত এই আঠাখিনি হাতত তেলখিনি এটা শুকান কাপোৰেৰে এনেকৈ মুছি দিলে গোটেইখিনি আঠা নোহোৱা হৈ যায় হাতাকৰ নিচিনা হৈ যায় আপোনালোকেও কৰি চাব পাৰে এতিয়া এই কাটা কঁঠালখিনি ধুই ল'ম ধোৱাৰ পিছত চাই লওক ধুই আছো ধুনীয়াকৈ এই কঁঠালখিনি ধুই কিনে এতিয়া গেছত বহাই দিম অলপমান পানীত বহাই দিম পানীখিনি উতলালৈকে অলপমান সিজিব দিওঁ তাৰপিছত এইটো আকৌ বনাম মছলা থছলা দি কিনে পিছত বনাম প্ৰথমতে পানীটো উতলি ল'বলৈ দিওঁ অলপ সময় আঠাটো যাতে অলপমান ভিতৰত যিখিনি আঠা আছে সেইখিনি যাতে অলপমান ওলাই যায় তো অলপমান সিজি লওক চাওক
পানী উতলিবলৈ আৰম্ভ কৰিছে, তাৰমানে হ'লেই চাগে এতিয়া। এতিয়া লাহেকৈ এইখিনি পানীৰ পৰা ওলাই পানী নিগৰাই পেলাই কিনে এতিয়া এইটো শুকাব লাগে অলপমান। শুকাব মানে এনেই আৰু পানীখিনি পেলাব লাগে। পানীখিনি পেলাই কিনে পিছত ধুনীয়াকৈ মছলা-থছলা দি কিনে বহাই দিম আকৌ। চব্জি হৈ যাব তেতিয়া। এতিয়া প্ৰথমতে পানীখিনি পেলাই লওঁ। এনেকৈ পানীখিনি পেলাই কিনে একেবাৰে পানীখিনি নোহোৱা কৰি দিলোঁ। প্ৰায় শুকানেই হৈ গ'ল এতিয়া। এতিয়া ধুনীয়াকৈ কেৰাহীটো গৰম কৰি কিনে তাত অলপমান তেল দি দিলোঁ। তেলটো অলপমান গৰম হোৱাৰ পিছত পিঁয়াজ দিলোঁ। পিঁয়াজ আৰু জলকীয়া দি কিনে অলপমান হৈ ল'বলৈ দিওঁ। এইখিনি হোৱাৰ পিছত এতিয়া অলপমান দিলোঁ। এইটো হ'ল পিঁয়াজ পিচি লৈছোঁ। এইখিনি দিলোঁ। দি কিনে অলপমান লৰাই কিনে এতিয়া আকৌ আদা আৰু নহৰু এইখিনিও দিলোঁ। আদা আৰু নহৰু দি কিনে এতিয়া এইবিলাক আছে, ইয়াত আছে জলকীয়াৰ গুৰি, হালধিৰ গুৰি আৰু কিবা কিবি দিছে আৰু মই ভালকৈ নাজানো। দিছে আৰু এইখিনি মায়ে ৰেডি কৰি দিছে। মই খালি বনাই আছোঁ সন্মুখত বহি। এতিয়া নিমখখিনিও দি লওঁ। বনোৱাটো আকৌ ময়ে বনাই আছোঁ। কেনেকুৱা হয় নাজানো। তো এইখিনিৰ মাজত অলপমান পানী দি দিওঁ। পানীখিনি উতলি লওক। উতলি উঠালৈকে পানীখিনি এনেকৈয়ে থাকক। পানীটো যেতিয়া উতলি উঠিলে, উঠাৰ পিছত এতিয়া কঁঠালখিনি দি ল'লোঁ। দি কিনে ধুনীয়াকৈ মিক্স কৰি লওঁ। ধুনীয়াকৈ মিক্স হৈ লোৱাৰ পিছত এইখিনি এতিয়া অলপমান ঢাকি দিম। তাতো আকৌ আৰু অলপমান মছলা দিলোঁ, কিবা কিবি এলাচি-মেলাচি কিবা কিবি গুৰি দিলে। এতিয়া এইটো অলপমান ঢাকি দিওঁ। এতিয়া পানীও দিলে অলপমান। পানী দি কিনে এই পানীখিনি শুকোৱালৈকে হৈ যাব আৰু। পানীখিনি যেতিয়া গৰম হৈ উতলি উতলি যেতিয়া পানীখিনি শুকাই যাব, তেতিয়াই তৰকাৰীটো ৰেডি। চব্জিটো পুৰা ৰেডি হৈ যাব। এতিয়া অলপ সময় ঢাকি থৈ দিওঁ। চাওক প্ৰায় হৈছেই, পুৰা উতলি আছে। এতিয়া পানীখিনি শেষ হোৱালৈকেহে দেৰি। তো হৈয়ে গ'ল, প্ৰায় আধা বেছি হৈয়ে গৈছে। পানী শেষেই প্ৰায়, অলপমান আছে। তো চাই যাওক, পুৰা ৰেডি হৈ গৈছে। চব্জি পুৰা ৰেডি, এতিয়া খাব পাৰি আৰু। চাই লওক কি বঢ়িয়া লাগিছে, চায়ে কেনেকুৱা ভাল লাগি গৈছে। তো বলক খাই লওক। চাই লওক কেনেকৈ পুৰা মজা হৈছে। একদম পুৰা মজা হৈছে, কি ক'ম আৰু। ক'বই নোৱাৰো আৰু কেনেকুৱা মজা হৈছে। তো ভাতো সন্মুখত ৰেডি কৰি থৈ দিছে, তো ভাতখিনিও খাই। তো গোটেইখিনি বনাইছিলোঁ, কেনেকৈ বনালোঁ চালে আপোনালোকে। বহুত বঢ়িয়া হৈছিল, ভাল লাগিছে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ'বোৰ আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।